এনেদৰে মুখ খোলা আছে যে মই এক ভাল খবৰ আনিছোঁ। আপোনাৰ ভাল খবৰ? আপুনি শুনক, মোৰ কি হৈছে খবৰ ৰাখিছে নে কোনোবাই? তুমি এক মহিলা যাত্ৰী মহাৰ, তোমাৰ খবৰ ল'বলৈ মানুহৰ অভাৱ আছে। বাৰু তোমাৰ এই ৰূপৰ কাৰণ মই জানিব পাৰোঁনে? এই ৰূপ ধাৰণ কৰাৰ কাৰণ জানিব খুজিছে নহয়? এতিয়া বোলে শুনক, ইয়াৰ একমাত্ৰ কাৰণ হ'ল লৈকাই। লৈকাই? ৰাজদৰবাৰৰ সংবাদ প্ৰচাৰ কৰা লৈকাই। ৰাজদৰবাৰৰ সংবাদ প্ৰচাৰ কৰা লৈকাইয়ে আকৌ কি কৰিলে? কবিতাসকলৰ আগত প্ৰচাৰ কৰিছে মই বোলে মহাৰাজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছোঁ, ৰাজকোষৰ ভাৱেৰে লাভ বিলাস কৰিছোঁ, আৰু যে কত কি মই এতিয়া একোৱে কৰিব নোৱাৰা হৈছোঁ। বুজিছোঁ। ময়ো কিছুদিনৰ পৰা লক্ষ্য কৰি আছোঁ, লৈকাইয়ে মোৰ বিৰুদ্ধে নানা অপপ্ৰচাৰ কৰিছে। অতি সোনকালে তাৰ কিবা এটা ব্যৱস্থা কৰক। আজিয়ে ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু এটা কথা মহাৰাজ, কি কথা? মই আপোনাৰ মই কবিতা জাতিৰ ঈশ্বৰ, আৰু তুমি এই ঈশ্বৰৰ ঈশ্বৰৰ সমান অধিকাৰ ঈশ্বৰৰ পত্নী আছে নে নাই? মোৰ দৰে তোমাৰ সমান অধিকাৰে আছে। এনেহলে প্ৰজাতন্ত্ৰৰ ক্ষমতা আছে নে নাই? কিয় নাথাকে? কোনোবাই যদি মোৰ আদেশ অমান্য কৰে তেতিয়া মোৰ আদেশ অমান্য কৰিলে যে শাস্তি দিয়া হয়, তোমাৰ আদেশ অমান্য কৰিলেও একে শাস্তিয়ে দিয়া হয়। বাৰু তুমি আজি ইমানকৈ প্ৰশ্ন কিয় কৰিছা? আপোনাৰ বিশ্বাসী বহু ৰাজবিষয়াই মোৰ আদেশ অমান্য কৰিছিল, যাৰ বাবে মই তেওঁলোকক বন্দী কৰি থৈছোঁ। উত্তম, অতি উত্তম। উঠিয়াই দে ইয়াত। তুমি ভাল কৰিছা। লৈ আনা তাক ইয়ালৈ। আদেশ কৰক, বন্দী কি কৰা যায়? মোক কি অপৰাধত এই শাস্তি দিয়া হৈছে? ৰাজদ্ৰোহৰ অভিযোগত। মই কি ৰাজদ্ৰোহ কৰিলোঁ? ৰাজ দৰবাৰৰ গোপন তথ্য ফাদি ৰাজ্য কবিলাসকলক প্ৰতিটো খবৰ শুদ্ধকৈ জনোৱাটো মোৰ কৰ্তব্য। এই ৰাজ্যত প্ৰজাৰ ওপৰত চলোৱা অপশাসনৰ কথা, শোষণৰ কথা, অত্যাচাৰৰ কথাবোৰ জনোৱাটো মোৰ দোষ হ'ব পাৰে নেকি? আমাৰ ৰাজ্যৰ বনৰীয়া ঘোঁৰাৰ লগতে মূল্যৱান জীৱ-জন্তুবোৰক ধৰি নি বিদেশলৈ প্ৰেৰণ কৰিছে। এই কথা জনোৱাটো মোৰ অপৰাধ হ'ব পাৰে নেকি? মহাৰাজ ব্ৰেক বক্সে বেয়া হ'ব, সকলো কামেই অপৰাধ। মহামন্ত্ৰী চাব। মহামন্ত্ৰী চাৰ্বল, ইয়াক লৈ যোৱা আৰু বন্দীশালত ভৰাই থোৱা। বৰ ভাল। কওকচোন মহাৰাজ, কি
সৰ্দাৰ উইণ্টাৰ হওক। উইণ্টাৰ হওক। মহামনিষাৰ দল। মহাৰাণী উইণ্টাৰ হওক এতিয়াই বলপুৰৰ পৰা লৈ আহা হ'ল। হয় মহাৰাণী। যে বনালে বাককৈ উইণ্টাৰ হওক সোনকালে কিবা এটা ব্যৱস্থা কৰক। প্ৰথমতে তাৰ মুখৰ পৰা মোৰ বিৰুদ্ধে ৰচনা কৰা সকলো ষড়যন্ত্ৰৰ কথা বাহিৰ কৰিব লাগিব। বগা কপিলাৰ সৃষ্ট অংশ এতিয়াও তলাত আছে। উইণ্টাৰ হলে গোপনীয় খবৰ পঠিয়াই মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে। এই কথা ময়ো জানিব পাৰিছোঁ। আপাচী চাৰণ আৰু কামাচী চাৰণৰ মাত খাই আপোনাৰ বিৰুদ্ধে যুদ্ধ কৰাৰ পৰিকল্পনা কৰিছে। উইণ্টাৰৰ পৰিকল্পনা আজিয়ে মুখিমূৰ কৰি পেলোৱা হ'ব। উইণ্টাৰক এতিয়াও সময় আছে। চোৱা মোৰ বিৰুদ্ধে কি ষড়যন্ত্ৰ কৰিছে। মই কোনো ষড়যন্ত্ৰ কৰা নাই। কেৱল কবিলাবাসীৰ ওপৰত হোৱা অন্যায় অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিছো। অন্যায় কি অন্যায় কৰিলো? মই কি অন্যায় কৰিলো? কবিলাসকলৰ নিজ নিজ দুৱানৰ পৰিৱৰ্তে ৰঙা কবিলাই দুৱান জাপি দিয়া হৈছে। নিজ ধৰ্ম এৰুৱাই ৰঙা কবিলাৰ ধৰ্ম ল'বলৈ বাধ্য কৰাইছে। ক্ষমতাৰ অপব্যৱহাৰ কৰি আন আন কবিলাসকলৰ বৰণ খোলাই ৰঙা কবিলাৰ বৰণ ল'বলৈ বাধ্য কৰাইছে। এয়া অন্যায় নহয় কি? ৰাজদৰবাৰৰ নিয়ম কি দৰে অন্যায় হ'ব পাৰে? উইণ্টাৰ হওক কি দৰে অন্যায় হ'ব পাৰে? পূৰ্ব নিয়ম পৰিহাৰ কৰি কিয় ৰজাৰ স্বাৰ্থত নতুন নিয়ম লাগি দিয়া হৈছে? সাধাৰণ কবিলাই লাভ কৰিবলগীয়া সুবিধা হ'ব কিয় কেৱল ৰাজ বিষয়াইহে লাভ কৰিছে? নাম পৰিকল্পনা হ'ল তথাপিও দিনৰ পৰা নানানে। মহাৰাণী তুমিয়ে কোৱা উইণ্টাৰ হলকে ৰাজকুমাৰৰ অভিযোগত শাস্তি প্ৰদান কৰা হয়। মহাৰাজ, মই ভাবোঁ আজীৱন বন্ধ কোঠাত বন্দী কৰি থোৱা হ'ব। মহাৰাণীৰ শাস্তি শুনিলে নহয় উইণ্টাৰ হওক। গতিকে এতিয়াও কোৱা স্তম্ভৰ হাতত গোপনে কি খবৰ পঠাইছা? এই উইণ্টাৰ হকৰ গাত এটোপাল তেজ থকালৈকে এই অন্যায় অত্যাচাৰৰ বিৰুদ্ধে মই যুঁজি যাম। মহামন্ত্ৰী চাবল উইণ্টাৰ হকক উচিত শাস্তি প্ৰদান কৰা হওক। Physical darkness. যেতিয়ালৈকে মোৰ বিৰুদ্ধে ৰচনা কৰা সকলো ষড়যন্ত্ৰৰ কথা মুখেৰে বাহিৰ নকৰে তেতিয়ালৈকে উইণ্টাৰ হওক বন্দী হালত থোৱা। Oi! লৈ বলি আহ! মোৰ বিৰুদ্ধে যোৱা সকলো কবিতাবাসী উচিত শাস্তি পোহৰ দিয়া হ'ব। মহারাজা দেখো আমাতকৈ বহু গুণে
সহায় কৰাটো আমাৰ কৰ্তব্য। সৰ্দাৰ ফুলমুলৰ কথা মোৰো সন্মতি আছে। উইণ্টাৰ হকৰ দৰে সৎ, সাহসী আৰু শক্তিশালী মানুহ দ্বিতীয়জন নাই। তাৰোপৰি ৰজা ব্লেক ফক্সৰ অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ সাহস কেৱল উইণ্টাৰ হকৰহে আছে। গতিকে আমি সকলোৱে একগোট হৈ যুঁজিলেহে জিকিব পাৰিম। সৰ্দাৰ বাইদেউ, আপোনাৰ কথাত মই সন্মান জনাইছোঁ। সকলোৰে যদি একেই মত, মোৰ ক'বলৈ একো নাই। কিন্তু ব্লেক ফক্সৰ লগত যুদ্ধ কৰাটো ইমান সহজ নহয়। ব্লেক ফক্সৰ অন্যায়ৰ বিৰুদ্ধে ইতিমধ্যে সাধাৰণ কবিলাসকলৰ মনত এক বিদ্ৰোহ উমি জ্বলিবলৈ ধৰিছে। ভূমি অভিযানৰ জিকা দাউদৰ বজলৱান এই আইনটি নমাও। নহয়, কোনো পৰিকল্পনা অবিহনে যুদ্ধ কৰাটো উচিত নহ'ব। আমি প্ৰথমতে উইণ্টাৰ হকক ব্লেক ফক্সৰ বন্দীশালৰ পৰা মুকলি কৰি আনিব লাগিব। ইয়াৰ বাবে মই পৰিকল্পনা তৈয়াৰ কৰি থৈছোঁ। এয়া চাওক। আমি আন্ধাৰৰ সুযোগ লৈ ৰঙা কবিতা ৰাজ্যত প্ৰৱেশ কৰিব লাগিব। ৰঙা কবিলা পাবলৈ আমাক প্ৰায় 15টা দিন লাগিব। তাৰ মানে আমি কবিলাৰ সকলো সৈন্য বৰ্ণৰ পৰাই যাত্ৰা কৰিব লাগিব। জ্যেষ্ঠ চৰ্দাৰ ফুলমুল, আপুনি পূৰ্বে মৌলিকৰ নেতৃত্ব বহন কৰিছে। গতিকে এই ক্ষেত্ৰত আপোনাৰ মতামত সাৱধান হ'ব লাগিব। যাতে আমাৰ কোনো খবৰ ব্লেক ফক্সৰ কাণত নপৰিব। আকাশত জোন ওলাবলৈ এতিয়াও 8টা দিন বাকী আছে। এই 8 দিনৰ ভিতৰত যদি আমি যাত্ৰা সকলো তৈয়াৰী কৰিব পাৰোঁ, তেনেহ'লে আমি অতি কমেও বৰ হয় পাৰোঁ। মই আজিৰ পৰাই যাত্ৰা আৰম্ভ কৰোঁ। চৰ্দাৰ বাইদেউ আৰু ব্ৰকেনেড, আমি যুদ্ধৰ বাবে সঠিক দিন বাৰ চাব পাৰোঁ। কেৱল সঠিক দিনবাৰ চালে হ'বনে? যুদ্ধৰ বাবে আমাক লাগিব এজন সবল সেনাপতি। ব্ৰকেনেডৰ আপোনাৰ দৃষ্টিৰে কোন আছে যাক এই যুদ্ধৰ সেনাপতি পাতিব পাৰি? আমাক এজন সাহসী, শক্তিশালী আৰু যোগ্য সেনাপতিৰ প্ৰয়োজন। মই জনাত সাহসী, শক্তিশালী আৰু বুদ্ধিয় সেনাপতি আমাৰ মাজতে আপুনি আপোনাৰ কথাই কলাই নাই। ব্ৰকেনেডৰ ভাবিছে মই মোৰ তেনেহ'লে আপুনি কাৰ কথা ক'ব খুজিছে? বগা কবিলাৰ সেনাপতি ষ্ট্ৰং। মই তুমি এই যুদ্ধৰ বাবে তুমি একমাত্ৰ যোগ্য হেনো। মই যদি ইমান বিজয় লাভ নেতৃত্ব দিব পাৰিম। এই যুদ্ধ অন্যায় বিৰুদ্ধে ন্যায়ৰ যুদ্ধ, অন্যায় প্ৰতিষ্ঠাৰ যুদ্ধ। তোমাৰ বুকুত জন্মভূমিৰ প্ৰতি অগাধ প্ৰেম আছে, জাতিৰ প্ৰতি দুৰ্বাৰ প্ৰেম আছে। এই যুদ্ধৰ বাবে তুমি এই যুদ্ধসাৰথী। আপোনাৰ সকলোৰে যদি একেই মত, তেনেহ'লে সেনাপতি পদ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। আমাৰ সকলোৰে একেই মত। ষ্ট্ৰং ফৰ্চত এই যুদ্ধৰ বাবে সেনাপতি ঘোষণা কৰা হওক। মোৰ জাতিৰ বাবে মই যুঁজিবলৈ সাজু। চৰ্দাৰ ফুলমুল, আপুনি আনুষ্ঠানিক প্ৰক্ৰিয়াৰে ষ্ট্ৰং ফৰ্চৰ সেনাপতি বৰণ কৰাৰ ব্যৱস্থা কৰক। হয় ফুলমুল।
সঁচা কথা কৈছানে? অ এইবোৰ সঁচানে? ঐ কোন দেৱতাৰ শপত এই সকলোবোৰ সঁচা বিশ্বাস নকৰে মই মোৰ জীৱন কবিতা জাতিৰ বাবে উচৰ্গা কৰিলো ৱাইল্ড মেথাৰে সঁচা কথাই কৈছে। কোনো কবিতাই নিজৰ কুল দেৱতাৰ মিছা শপত খাব নোৱাৰে। তাৰ মানে কি ৱাইল্ড মেথাৰ আমাৰ লগত? সেনাপতি ষ্ট্ৰহৰ্চ আৰু ৱাইল্ড মেন্থাৰৰ দৰে পৰাক্ৰমী যুদ্ধৰ আগতে আমাৰ কিহৰ ভয়? ফুলমুন আপুনি সেনাপতি বৰণ কৰক। চৰ্দাৰসকল, এই যুদ্ধৰ বাবে জগতৰ সেনাপতি চৰ্দাৰ ফুলমুন সন্মানীয় ৱাইল্ড আৰু ব্ৰকেনেৰো আমি সকলোৱে ব্লেক বক্সৰ লগত জিলিব লাগিব আমি ব্লেক বক্সৰ পুৱাৰ মোৰ কথা জানি লোৱাটো ভাল হ'ব ৱাইল্ড মেথাৰে